হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? নিশ্চয় ভালেই চাগে আপোনালোকৰ। মই আজি আকৌ এটা অন্য চিলাই লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। চিলাইটো কৰিবলৈ আমি এনেকৈ ফুলটো আঁকি ল'ম। এয়া চাওক, প্ৰতিডাল 8 চেণ্টিমিটাৰকৈ আছে ইয়াত। এয়া দেখিছে, এয়া 8 চেণ্টিমিটাৰ আৰু এনেদৰে এইডালো এয়া 8 চেণ্টিমিটাৰ। এনেদৰে এইফালৰ পৰা 4ডাল 8 চেণ্টিমিটাৰকৈ আঁকিম আৰু এইফালেও এনেদৰে 8 চেণ্টিমিটাৰকৈ 4ডাল আঁকি ল'ম। আৰু এতিয়া আমি চিলাইটো কৰি যাম। এনেদৰে চাই থাকিব আপোনালোকে মন দি। ইয়াত মই এনেদৰে বেজিটো উলিয়ালোঁ আৰু আমি এতিয়া এনেদৰে এই আঁচকেইডাল পূৰাই ল'ম। প্ৰথম এইফালৰ পৰা এনেদৰে এডাল এডালকৈ আমি আঁচকেইডাল এনেদৰে কৰি ল'ম। আকৌ এইফালৰ পৰা এনেদৰে এইকেইডালো কৰি ল'ম। এয়া দেখিছে, আমি এনেদৰে এই আঁচকেইডাল পূৰ কৰি ল'লোঁ। তাৰপিছত আমি এফালৰ পৰা কৰি যাম। এতিয়া চাব, এয়া এনেদৰে এই সূতা দুডাল এনেদৰে আমি এতিয়া দুইডাল বান্ধি ল'ব লাগিব। এইখিনিতে আমি বেজিটো উলিয়াই এনেদৰে দুইডাল সূতা বান্ধি ল'ম। এয়া দেখিছে, এনেদৰে দুইডাল সূতা বান্ধি ল'লোঁ আৰু এতিয়া আমি কৰি যাম। এইখিনিতে আমি বেজিটো উলিয়াম এনেদৰে, আৰু এতিয়া পাহিটো এনেদৰে কৰি যাম। সূতাডাল যিহেতু বেজিটোৰ এইফালে আছে, গতিকে আমি এনেদৰে উলিয়াই ল'ম।
এয়া দেখিছে, এয়া এনেদৰে এপাহ সম্পূৰ্ণ হৈ গ'ল। আকৌ আমি এইখিনিতে এপাহ কৰি দেখুৱাইছোঁ। এনেদৰে এই সূতা দুডাল আকৌ আমি এনেদৰে বান্ধি ল'ব লাগিব। প্ৰত্যেকডাল সূতা আমি এনেদৰে বান্ধি ল'ব লাগিব, নহ'লে দেখিবলৈ বেয়া হ'ব। এনেদৰে আমি এইখিনিতে বেজিটো উলিয়াম। আকৌ এনেদৰে এটাকৈ আমি পাহি কৰি যাম। মেখেলা চাদৰত এই ফুলটো দেখিবলৈ খুব সুন্দৰ লাগে। আচলতে ৰুমালত ইমান ভাল নালাগে, তথাপিতো মই আপোনালোকক ৰুমালতে কৰি দেখুৱাইছোঁ। কিন্তু চাদৰ মেখেলা বা বিচনা চাদৰ বা টেবুল কাপোৰ, তেনেকুৱা কাপোৰবিলাকত এই চিলাইটো দেখিবলৈ বেছি ভাল লাগে। এয়া দেখিছেনে কিমান সুন্দৰ লাগিছে দেখিবলৈ, আৰু কম সময়তে কৰিব পাৰি এই চিলাইটো। আৰু একেবাৰে চিলাই নজনা মানুহেও এই চিলাইটো এবাৰ চালেই কৰিব পাৰিব। আপোনালোকে চেষ্টা কৰি চাব। চিলাইটো আচলতে চাদৰ মেখেলাত কৰিলে ইয়াতকৈ বেছি ভাল লাগে। আপোনালোকে চেষ্টা কৰি চাব এবাৰ।